নমস্কাৰ চাবদসকল জিকে পঢ়ি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাওঁ চাবদসকল আপোনালোকক জনাওঁ যে সিংকুল ট্ৰান্সফাৰ সম্পৰ্কে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া এটা বেয়া খবৰ লগতে কেইটামান ভাল খবৰো জনাইছে সেই খবৰটো শুনিম আমি তাৰ আগতে আপোনালোক যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দবাই ল'ব আৰু ভিডিঅ'বোৰ ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব আহকচোন আমি শিক্ষামন্ত্ৰী ডাঙৰীয়া কি কৈছিলে সিংকুল ট্ৰান্সফাৰ সম্পৰ্কে সেই সম্বন্ধে শুনো য'ৰ পৰা তেওঁলোক ট্ৰান্সফাৰ হৈ আহিব তাত পিটিআৰটো আমি কেনেকৈ মিলাম সেইটো চাব লাগিব গতিকে এই গোটেইখিনি চাই ই এটা জটিল প্ৰক্ৰিয়া কিন্তু আমাৰ মূল অবজেক্টিভটো হ'ল আমি পিটিআৰটো কেনেকৈ মেইনটেইন হৈ থাকিব আৰু একেটা সময়তে বিচৰা বদলীকৰণটো যাতে আমি কৰি দিব পাৰোঁ আমি খুব সহানুভূতিশীল কাৰণ আমি শিক্ষকসকল যেতিয়া বিচাৰিছে তেওঁলোকৰ সমস্যা আছে তেওঁলোকৰ সমস্যা নথকা ঠাইলৈকে আমি বদলীকৰণটো কৰি দিব বিচাৰিছোঁ কিন্তু ছাত্ৰ ছাত্ৰীৰ শিক্ষাটো যাতে ক্ষতিগ্ৰস্ত নহয় সেই দিশটো আমি চাব লাগিব য'ৰ পৰা তেওঁলোক ট্ৰান্সফাৰ হৈ আহিব তাত পিটিআৰটো আমি কেনেকৈ মিলাম সেইটো চাব লাগিব গতিকে এই গোটেইখিনি চাই ই এটা জটিল প্ৰক্ৰিয়া কিন্তু আমাৰ মূল অবজেক্টিভটো হ'ল আমি পিটিআৰটো কেনেকৈ মেইনটেইন হৈ থাকিব আৰু একেটা সময়তে বিচৰা বদলীকৰণটো যাতে আমি কৰি দিব পাৰোঁ আমি খুব সহানুভূতিশীল কাৰণ আমি শিক্ষকসকল যেতিয়া বিচাৰিছে তেওঁলোকৰ সমস্যা আছে তেওঁলোকৰ সমস্যা নথকা ঠাইলৈকে আমি বদলীকৰণটো কৰি দিব বিচাৰিছোঁ কিন্তু ছাত্ৰ ছাত্ৰীৰ শিক্ষাটো যাতে ক্ষতিগ্ৰস্ত নহয় সেই দিশটো আমি চাব লাগিব